যাবা কি চাবা এই ধুনীয়া বাতৰি এটা দি আছে এইটো চাই লওঁ তাৰপিছত চাম হ'ব বেয়া হ'ব মানে এই বাতৰিখিনি লৈ লওঁ তাৰপিছত তোমাৰ চেনেলটো লগাই দিম দেই আপুনি অলপ টিভি চাওক মই ফোনটো অলপ খুৱাই লওঁ তাৰ পাছতে ভাতত লাগিব হ'ব দে ইও দেখোন এতিয়ালৈকে নাপালেহি সাধাৰণতে ইমান দেৰি নকৰে জানো কিয় ইমান দেৰি কৰিছে ময়ো ফোন কৰিছিলোঁ ফোনটো দেখোন কাটি কাটি দিছে জানো কি কৰি আছে হ'ব যা খুৱাই লওঁ দরজা খোল দিনৰ দিনটো মানুহটো খবৰ এটা ল'বলৈ খবৰ নাই অভিজিৎ বৰুৱাই সব জানে সব জানে মোক তাই নীতি শিক্ষা দিব সব জানে এই অভিজিৎ বৰুৱাই সব জানে ভিতৰতে হুলস্থুল খাম নকৰিব কিন্তু ল'ৰাটো শুই আছে দেউতা বেছিকে দুখ পালে ন মই মনম অলপ লগাই দিছো বৰুৱা নাই নেকি আছে তে অফিস যাবলৈ ওলাই আছে সকল মাতি দিওকচোন আহ ভিতৰতে বহি না ঠিক আছে মই এটা বহিছো দিয়ক ৰহমান আহিছে আপোনাক বিচাৰি বহিব দিয়া মোক বেছ ঠিক আছে ৰহমান গুড মৰ্নিং ভালে আছে আছো কোনোৰকম আপোনাৰ আছো কওকচোন কিয় আহিলে আহিলো মানে মোৰ যে বিল এখন ফচি আছিলে হয় সেই সকামতে আহিছিলো আচ্ছা সেই বিলখন যে হয় সেই বিলখন মই কথা পাতিছিলো আচ্ছা কোন চিনি নাপালো হয় এই ৰহমান আপুনি চাহকাপ খাওকচোন মই অকণ আছো দেই এসময়ত এই বৰুৱা পৰিয়ালৰ সমস্ত দায়িত্ব মই গ্ৰহণ কৰিছিলোঁ বৰ আনন্দৰ আছিল দিনবোৰ এওঁক মই আঙুলিত ধৰি ডাঙৰ দীঘল কৰিছোঁ ভাবিছিলোঁ জীৱন যুদ্ধৰ প্ৰতিযোগিতাত এওঁ উত্তীৰ্ণ হ'ব সেই প্ৰতিযোগিতাৰ ফলাফল পালো হ'ব দিয়া তুমি চাহ খোৱা চাহ ঠাণ্ডাই হ'ল চাগে
ৰমান আমি গৈ থাকো বলক গাড়ীতে কথা হলো বেটাৰ মোৰো মানে অলপ সোনকালে আহিব লগা আছে ঘৰখন মানে অলপ আজি লেতেৰা আহি পেলাই অলপ চাফা কৰিব লগা আছে বহিব বলক আচ্ছা বলক দাদা যাও তো আহি থাকিব মানে হয় নিশ্চয় দেউতা এওঁ গ'লেই নেকি একোটা নাখালেও দেখোন হয় নেকি সোনকালে আহিম বুলি ক'লে দেখোন বন্ধুজনক কিবা বোলে লেতেৰা চাফা কৰিব লগা আছে লেতেৰা তেওঁ আজিকালি দিনক দিনে বুজিবলৈ বৰ টান হৈ আহিছে দেউতা বলক আপুনি জলপানকেইটা খাই ল'ব আপুনি খোৱাৰো সময় হৈছে নহয় নালাগে দিয়া সি আহিলে খাম কেতিয়া হৈছে হয় নেকি ধুনীয়া আমি এতিয়া খেলিম দেই তুমি হেৰি কৰাচোন খেলা বস্তুখিনি লৈ আহে ভিতৰৰ পৰা দেউতা এওঁৰ কাৰণে আপুনি কিন্তু মোক বেয়া পাই নাথাকিব তই কিয় দুখ কৰিছ নকৰিবি তোৰ গাত একো ভুল নাই আমাৰ প্ৰতিপালনতে চাগে কিবা দুখ থাকি গ'ল মাৰে জীয়াই থকা হ'লে ক'লেহেঁতেন আমাৰ বোৱাৰী যদি ভাল দেউতা দুখ নকৰিবি সকলো ঠিক হৈ যাব তই দুখ নকৰিবি কি সুন্দৰ দৃশ্য মই অফিচ যোৱাৰ পিছত ঘৰখনত এইবোৰ হয় মানে ন সেইকাৰণে আজি মই অফিচ নগৈ ঘূৰি আহিছো আপুনি কি কথা কৈছে এইবোৰ আপোনাৰ দেউতা মানেতো মোৰো দেউতা নিজৰ দেউতাৰ দৰে আল পইচান ধৰি আহিছো এনেকুৱা কথা ক'বলৈ আপোনাৰ লাজ নালাগে আৰু কথা নকবি তই কোনো কথা কম নহয় নোৱাৰি না 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 এই বুঢ়া আৰু এটা শব্দ নকবি ঘৰলৈ অহা মানুহক মই দেউতা বুলি মই পৰিচয় কৰাবলৈ মানা কৰাৰ পিছতো মোৰ অসৎ পৰিচয় দাঙি ধৰিছ তই মোৰ অসৎ পৰিচয় দাঙি ধৰিছ অৱস্থাত বোৱাৰীৰ লগত ঐ বুঢ়া তই মোৰ ঘৰৰ পৰা ওলাই যা তই মোৰ ঘৰৰ পৰা এই মুহূৰ্তত ওলাই যা এই মুহূৰ্তত ওলাই যা কি কৈছে বাৰু এই বয়সত দেউতাই ক'লৈ যাব সেইবোৰ মই নাজানো তোৰ ঘৰ মোৰ ঘৰ কথা আহিল যেতিয়া মই আৰু ইয়াত থাকিব নোৱাৰো মই যামগৈ এইখন ঘৰৰ পৰা
ঐ অভিজিত বৰুৱাৰ কথা শুনিছনে? তেখেতক চাকৰিৰ পৰা উলিয়াই দিয়া কথাটো গম পাওঁ, তাৰপিছত কিন্তু গম নাপাওঁ কি হ'ল কোৱাচোন। তেখেতে মদ আৰু জুৱাই শেষ কৰি পেলালে। আপোন মানুহ বুলি কোনোৱেই নাই। দেউতাককো খেদিলে, ঘৈণীয়েককো খেদিলে। এতিয়া হস্পিটেলত সেই বন্ধু এজনেহে ৰখীয়া দি আছে বোলে। তোমালোকে কোন অভিজিত বৰুৱাৰ কথা পাতিছা? ঐ অভিজিত বৰুৱা বেলেগ এজন মানুহ, আপোনাক কিয় লাগে? নহয়, কি হৈছে তেওঁ? তেওঁ হস্পিটেলাইজ হৈ আছে, তেওঁ অসুস্থ। কোন হস্পিটেলত আছে? তেওঁ এই চিটি হস্পিটেলতে আছে। বন্ধু এজনে ৰখীয়া দি আছে তেওঁ। হয় নেকি? হয়। তোমালোক ৰোৱা দেই। হয় হয়। আপুনি 6 নম্বৰ কেবিনতে যাওক, চিন্তা কৰিব নালাগে। মই ঔষধ কিমান আছে ইমাৰ্জেঞ্চি লৈ আনিছোঁ। আপুনি যাওক। ঠিক আছে। চিধা কৰি ওপৰলৈ উঠি যাব। মই বাৰু সুস্থ হৈ উঠিম নে? হ'ব নহয়, আপুনি কিয় ইমান চিন্তা কৰিছে বাৰু? দেউতাই ডক্টৰৰ লগত কথা পাতিছে দিয়ক। অপাৰেশ্যন এটা হ'লে আপুনি সুস্থ হৈ উঠিব। মোক বাৰু তোমালোকে ক্ষমা কৰি দিবানে? হ'ব দিয়কচোন, এইবোৰ কথা বাদ দিয়ক এতিয়া। অভিজিত বৰুৱাৰ ফাদাৰ হয়। তেওঁ অলৰেডি এটা কিডনি ফেইল হ'ল, ছেকেণ্ড কিডনিটো অকণমান ডেমেজ হোৱা চিটুৱেশ্যনত আৰু তেখেতক অপাৰেশ্যন কৰিলে অকণমান চান্সটো আছে, অপাৰেশ্যনটো মেজৰ হ'ব। তাৰ বাবে আপোনাৰ অলপ কষ্টলি হ'ব আৰু অপাৰেশ্যনটো। কিমান মানৰ? এপ্ৰক্স 5 লাখমান। ছাৰ, মোৰ ল'ৰাটো সুস্থ হ'বনে? সুস্থ হ'ব। আপোনাৰ অপাৰেশ্যনটোৰ পাছতে তেখেত সুস্থ হৈ পৰিব। আপুনি চিকিৎসা পুঁজি নকৰিব ছাৰ, পইচা পাতিৰ কথা চিন্তা নকৰিব। মোৰ গাঁৱত মাটি এটুকু আছে, মই বেছি দিম, তাক সুস্থ কৰি তোলক ছাৰ। আপুনি চিন্তা কৰিব নালাগে, আপুনি পইচাখিনি যোগাৰ কৰক। হয়। আৰু আমাৰ অপাৰেশ্যনৰো আগবাঢ়িব চেষ্টা কৰিম আৰু। হয় ছাৰ, সুস্থ কৰি তোলক, মই এটাই ল'ৰা ছাৰ। চিন্তা নকৰিব, ঠিক হৈ যাব দিয়ক, ইমান চিন্তা কৰিব নালাগে। ভগৱানৰ ওপৰত ৰাখক, ঠিক হৈ যাব দিয়ক। নেকান্দিবি, ঠিক হৈ যাব, চব ঠিক হৈ যাব, নেকান্দিবিচোন। দেউতা, মই আজি এনে এটা চৰিত্ৰ হৈ পৰিছো যাক সকলোৱে ঘিণ কৰে। তোমালোকক ঘৰৰ পৰা খেদি দিয়াৰ পিছত মোৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। মোক অফিচৰ পৰা উলিয়াই দিলে, মোৰ হাতত ফুটা কৰি এটাও নাই। হ'ব, তই চিন্তা নকৰিবিচোন, মই আছো নহয়। তুমি মোক ক্ষমা কৰি দিবানে? তই মোৰ একমাত্ৰ সন্তান, কিয় ক্ষমা নকৰিম বাৰু? মই সেইবোৰ ভাবি থকা নাই নহয়, তইহে ভাবি আছ। মই তোমাৰ সেই আগৰ ভাল ল'ৰাটো হ'ব বিচাৰিছো দেউতা। হ'ব লাগিব। মই আগৰ সেই ভাল ল'ৰাটো হ'ব বিচাৰিছো। ময়ো বিচাৰিছো, তই ভাল হ'ব লাগিব।